গুড মৰ্নিং সকলোকে পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শকসকল আদৰৰ ভিউৱাৰসকল আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ বিজ্ঞানৰ পাৰ্ট 2 লেসন নম্বৰ 10 উষ্ণতা আৰু ইয়াৰ জোখ এই পাঠটো আলোচনা কৰিম ঠিক আছে এই পাঠটোত থকা আটাইকেইটা কুৱেশ্যন আনসাৰ লগতে ক্ৰিয়াকলাপৰ আনসাৰো কৰিম সো ফাৰ্স্ট অফ অল ইয়াত চোৱা ক্ৰিয়াকলাপ 10.1 ত কি দিয়া আছে তালিকাত 10.1 ত দিয়া বস্তুবোৰক গৰম বা ঠাণ্ডা হিচাপে চিনাক্ত কৰা আইসক্ৰীমটো কি হ'ব ঠাণ্ডা হ'ব ঠিক আছে তাৰ পিছত জুইত থকা কেৰাহী কি হ'ব গৰম হ'ব মাটি কলহৰ পানী কি হ'ব মাটি কলহৰ পানী ঠাণ্ডা হ'ব তো মাটি কলহৰ পানী খাবা দেহা শীতল পৰিব এটা গীতে আছে এটো মাটি কলহ যদি তোমাক পানী থোৱা গৰম দিনত খাবৰ কাৰণে বহুত ধুনীয়া শীতল তো যে শীতল পানীয় শীতল নামতে গম পাই আমি কি ঠাণ্ডাৰ এটা সমাৰ্থক শব্দ হৈছে কি শীতল তোমালোকক পেজ নম্বৰ 66 ত ক্ৰিয়াকলাপ 10.2 দিছে তিনিটা সৰু পাত্ৰ ল'ব দিছে পাত্ৰকেইটা ABC এনেকৈ নাম ল'ব দিছে ABC নাম ল'ব দিছে এড ঠাণ্ডা পানী এটো এড কি ৰাখিব দিছে ঠাণ্ডা পানী ৰাখিব দিছে বিট কুহুমিয়া গৰম কুহুমিয়া মানে বুজি পাইছে নে গৰমো নহয় ঠাণ্ডাও নহয় এনেকুৱা ধৰণৰ পানী ৰাখিব দিছে তাৰপিছত সিট টেপৰ পৰা লোৱা স্বাভাৱিক পানী ভৰোৱা তোমালোকে টেপৰ পৰা লোৱা বা ফিল্টাৰৰ পৰা লোৱা স্বাভাৱিক পানী নৰমাল পানী তোমালোকক সিটো ৰাখিব দিছে তাৰপিছত দিছে এতিয়া বাহুহাতখন সি পাত্ৰত আৰু গুহাতখন এ পাত্ৰত 2-3 মিনিট সময় ডুবাই ৰাখা ইয়াতে ডুবাই ৰাখিব দিছে বাহুহাতখন ইয়াতে গুহাতখন ইয়াতে ডুবাই ৰাখিব দিছে এবাৰ দুইখন হাত উলিয়াই আনি একেলগে বি পাত্ৰত ভৰাই ডুবাই দিয়া আৰু ক্ৰিয়াকলাপৰ পৰ্যবেক্ষণ হ'ব টকা বহিত লিখা এনেকৈ দিছে মই তোমালোকক উত্তৰকেইটা দিছোঁ তোমালোকে লিখিবা যে সোৱাদখন বি পাত্ৰত ডুবাই ঠাণ্ডা অনুভৱ কৰিলোঁ কাৰণ সোৱাদখন বি পাত্ৰখন কুহুমীয়া আছিলে ঠিক আছে যিহেতু আমি 2-3 মিনিট ঠাণ্ডা ঠাইতে ডুবাই আহিছোঁ ডুবাই আহি বি পাত্ৰটো কুহুমীয়া থাকিলেও হাতখন ডুবাই দিলে তুমি কি অনুভৱ কৰিবা ঠাণ্ডাই অনুভৱ কৰিবা ঠিক তেনেদৰে বাহুহাতখন কি গৰম পাত্ৰ আছিলে বাহুহাতখন গৰম পাত্ৰত তুমি 2-3 মিনিট ৰাখিছা বি পাত্ৰখন কুহুমীয়া আছিলে তাত তুমি ডুবাই দি কি অনুভৱ কৰা গৰমে অনুভৱ কৰিবা এতিয়া তুমি পেজ নম্বৰ 72 অলপমান চোৱা এটো দিছে দেখিছে চিত্ৰ দেখিছেনে এটো হৈছে ডিজিটেল ক্লিনিক্যাল থাৰ্মোমিটাৰ ঠিক আছে ডিজিটেল ক্লিনিক্যাল কি থাৰ্মোমিটাৰ ঠিক আছে এতিয়া ইয়াত অকমান কথা তোমাক পঢ়িব লাগিব ডিজিটেল ক্লিনিক্যাল থাৰ্মোমিটাৰ আজিকালি এই ডিজিটেল ক্লিনিক্যাল থাৰ্মোমিটাৰ মানুহৰ শৰীৰৰ উষ্ণতা জুখিবৰ বাবে ব্যৱহাৰ কৰা হয় বহুলভাৱে তুমিও হয়তো ইয়াৰ সৈতে পৰিচিত এই বস্তুটো তোমালোকৰ বিদ্যালয়ত আছে তোমালোকে যদি বিদ্যালয় শিক্ষক কোৱা প্ৰধান শিক্ষকক এটো তোমালোকক দি দিব এটো ফাৰ্ষ্ট 8 কিটৰ লগত আহি থাকে এই থাৰ্মোমিটাৰত পাৰাৰ ব্যৱহাৰ কৰা নহয় ইয়াত কি নাথাকে পাৰা ব্যৱহাৰ থাকে নৰমেল যেটো থাৰ্মোমিটাৰ তাত পাৰা থাকে কাৰণ পাৰা এবিধ বিষাক্ত পদাৰ্থ আৰু থাৰ্মোমিটাৰটো কেনেবাকৈ ভাঙিলে পাৰাখিনি বিনষ্ট কৰাটো অতিশয় দুঃসাধ্য কাম হৈ পৰে পাৰা কি বুলি কৈছে বিষাক্ত পদাৰ্থ বুলি কৈছে আৰু ডিজিটেল থাৰ্মোমিটাৰত এটা তাপ সংবেদী বৰ্তনী থাকে ইয়াক থাৰ্মোষ্টিক বোলে এই থাৰ্মোষ্টিক বোলে আৰু এই বেটাৰী দ্বাৰা চলে এই বস্তুটো কি হয় বেটাৰী দ্বাৰা চলে ডিজিটেল থাৰ্মোমিটাৰে উষ্ণতা সংখ্যাগত ৰূপত প্ৰদৰ্শন কৰে বাবে এক কৰিবলৈ সহজ মানে নাম্বাৰটো দেখি দিব তোমাৰ কিমান উষ্ণতা আছে ইয়াত নাম্বাৰটো দেখি দিব এতিয়া তোমালোকক এই ক্ৰিয়াকলাপটো কৰিব দিছে ঠিক আছে 10.3 প্ৰথমতে তোমাৰ হাতখন থাৰ্মোমিটাৰ সাবন আৰু পানীৰে পৰিষ্কাৰ কৰি লোৱা তাৰপৰা 10 জন মানুহক তোমালোকে থাৰ্মোমিটাৰে জুখিব লাগিব পৰিষ্কাৰ কাপোৰ এখনেৰে থাৰ্মোমিটাৰটো ঘঁহি লোৱা তাৰ ৰিছেট বুটামটো টিপি থাৰ্মোমিটাৰটো ৰিছেট কৰা থাৰ্মোমিটাৰৰ তাপ সংবেদী মূৰটো জিভাৰ তলত থৈ মুখখন বন্ধ কৰা জিভাৰ তলত থব দিছে মূৰটো তাৰ ইয়াত তোমাক এই মূৰটোতে ইয়াত পাইপ থাকে পাইপটো তুমি খলাই ল'ব পাৰিবা থাৰ্মোমিটাৰ এটা শব্দ কৰালৈকে অপেক্ষা কৰা এটা সুস্থ টিপিত এটা শব্দ ল'ব তেতিয়া অপেক্ষা কৰিব দিছে আৰু এইখিনি তোমালোকে পঢ়ি চাবা ইয়াৰ পিছত তোমালোকে এই ক্ৰিয়াকলাপখিনি কৰি চাব লাগিব ঠিক আছে ক্ৰমিক মানুহৰ নাম দেখিবা যেনেবা তোমালোকৰ এজন বন্ধুৰ নাম কোৱাচোন ধৰা তোমালোকে কি এজন হৰি নামৰ বন্ধু তাত কৰিছিলা হৰি হালৈ ঠিক আছে হৰি হালৈ তাত কৰিছিলা তুমি হৰি হালৈ কিমান আছে উষ্ণতা ধৰা হ'ল 35
ডিগ্ৰী সেলসিয়াস ঠিক আছে কাৰোবাৰ হয়তো 65 থাকিব 85 এনেকৈ তোমালোকে সিৰিয়াল নাম্বাৰ দি নামকেইটা ইয়াত লিখি ল'বা এটো কিমান ডিগ্ৰী সেলসিয়াস ফাৰেনহাইট এটো ওলাই যাব এটো লিখিবা এটো ক্ৰিয়াকলাপ দিছে তোমালোকে থাৰ্মোমিটাৰটো ডিজিটাল থাৰ্মোমিটাৰটো দোকানতো কিনিব পাবা ফাৰ্মাসী দোকানত তোমালোকে এটো বস্তু কিনিব পাবা তোমালোকে কিনি ফলে 10 দিনৰ তোমালোকে সপ্তাহটোৰ থাৰ্মোমিটাৰ দুপৰীয়া কিমান হয় উষ্ণতা দুপৰীয়া কিমান ৰাতিপুৱা কিমান সন্ধিয়া কিমান তোমালোকে নিজে উলাই ল'ব লাগিব তো যেহেতু তোমালোকে ব্যৱহাৰ প্ৰক্ৰিয়াটো শিকিলা তাৰ পিছত ভিত্তি কৰি এইখিনি তোমালোকে লিখিব লাগিব সোমবাৰ ৰাতিপুৱা ভাগত তোমাৰ উষ্ণতা কেনেকুৱা দুপৰীয়া ভাগত কেনেকুৱা সন্ধিয়া ভাগত কেনেকুৱা ইয়াত লিখিবা ক্ৰিয়াকলাপ 10.5 দিছে এটো পৰীক্ষাগাৰত তোমালোকক ল্যাবৰেটৰীত নিজে তোমালোকে কৰিব লাগিব শিক্ষকৰ সহায় লৈ পৰীক্ষাগাৰত থাৰ্মোমিটাৰ উষ্ণতা পৰীক্ষা লোৱা এইগিটা ক্ৰিয়াকলাপ তোমালোকে কি কৰিব লাগিব থাৰ্মোমিটাৰটো তোমালোকক লাগিব থাৰ্মোমিটাৰ থাকিলেহে তোমালোকে এইগিটা কোৱেশ্চন আনসাৰ কৰিব পাৰিবা হেহে বিজ্ঞানী শিক্ষক তোমালোকে কয় এইগিটা পৰীক্ষা কৰি লবা এতিয়া সয় যেটো 10.6 ৰ ক্ৰিয়াকলাপ দিছে এটো তোমালোক আগৰ ক্ৰিয়াকলাপ ব্যৱহাৰ কৰা পৰীক্ষাগাৰত থাৰ্মোমিটাৰটা লোৱা স্কেলত থকা চিহ্নবোৰ আৱধান লক্ষ্য কৰা নিৰীক্ষণবোৰ তল লিপিবদ্ধ কৰা এটো তোমালোক পৰীক্ষাগাৰৰ লগত ৰিলেটেড কোৱেশ্চন সয় তুমি কৰি দিব নোৱাৰিম তোমালোকে নিজে প্ৰেক্টিক্যালি পৰীক্ষাগাৰত ল্যাবৰেটৰীত গৈ কৰি চাবা এটো তোমালোক সেম হয় ক্ৰিয়াকলাপ 10.7 এটো তোমালোক পৰীক্ষাগাৰত কৰি চাব লাগিব ক্ৰিয়াকলাপ 10.8 এটো তোমালোক পৰীক্ষাগাৰৰ লাগিব যিকোনো গৰম পানীৰ উষ্ণতা জুখিব দিছে তোমালোক তাৰ পিছত ইফালে দিছে শৰীৰৰ উষ্ণতা জোখাৰ বাবে আমি কিয় পৰীক্ষাগাৰৰ তাপ এটা ব্যৱহাৰ কৰিব নোৱাৰো এটো তোমালোকে প্ৰেক্টিক্যালি যেতিয়া দুইটা বস্তু কৰিবা তে বুজি পাবা এই কোৱেশ্চনটো 10.9 একেৰাহে 7 দিন ধৰি বাতৰি কাকত ৰেডিঅ' তাৰ পিছত দূৰদৰ্শনত দিয়া বতৰৰ প্ৰতিবেদন মন কৰিবা বতৰৰ প্ৰতিবেদন মানে ওয়েদাৰ ৰিপৰ্ট দিয়ে নহয় ওয়েদাৰ ৰিপৰ্ট তোমালোকে বাতৰি কাকতত পাবা আৰু গুগলত সাৰ্চ কৰি চালেও পাবা ঠিক আছে তোমালোকে এতিয়া ইয়াত কি কৰিব দিছে প্ৰতিটো দিনৰ বায়ুৰ সৰ্বোচ্চ কি উষ্ণতা লিখি ৰাখিব দিছে তথ্য বিশ্লেষণ কৰি বন্ধু-বান্ধৱৰ সৈতে আলোচনা কৰা যে দিনবোৰত বায়ুৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন উষ্ণতা একে আছে নে বেলেগ হৈছে এটো একে নিশ্চয় নাথাকে সদায় সলনি হৈ থাকে প্ৰায় ধৰাকল এটো আজি গৰম 24 ডিগ্ৰী সেলসিয়াস ঠিক আছে ইফালে ধৰাকল তোমাৰ কি যাব হাইয়েস্ট কিমান যাব 30 যাব 30 ডিগ্ৰী ঠিক আছে এনেকুৱাকে তোমালোকে আটাইকেইটা লিখিবা তো তোমালোকে যদি ফটোখন এই স্কেলডাল যে থাৰ্মোমিটাৰ স্কেল আছে ভালদৰে চোৱা ইয়ালৈকে কি আছে ৰঙাটো বেছিকে আছে আৰু এইখিনি ৰঙাটো নাই সো অপচন কি হ'ব 25 ডিগ্ৰী সেলসিয়াস অপচন সি শুদ্ধ উত্তৰ হ'ব ঠিক তেনেকৈ বি নম্বৰটো দিছে ক্লিনিক্যাল থাৰ্মোমিটাৰ পৰীক্ষা কিমান এটো অপচন এ টো কি হ'ব শুদ্ধ উত্তৰ 35 ডিগ্ৰী সেলসিয়াস টু 42 ডিগ্ৰী সেলসিয়াস অপচন এ তোমালোকে এনেকৈ ৰাইট চিন দিবা তাৰ পিছত তোমালোকে যদি চোৱা মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান এটো জানিবলগীয়া প্ৰশ্ন 30.0 ডিগ্ৰী সেলসিয়াস অপচন সি হ'ব শুদ্ধ উত্তৰ কোনো বস্তুৰ উত্তাপ তাৰ দেশৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় এটো প্ৰশ্নৰ উত্তৰ তাৰ পিছত উতলা পানীৰ উষ্ণতা থাৰ্মোমিটাৰে জুখিব নোৱাৰি দেশ থাৰ্মোমিটাৰে জুখিব নোৱাৰি উষ্ণতা জোখা হয় ডিগ্ৰী সেলসিয়াসত আৰু এটো ক্লিনিক্যাল থাৰ্মোমিটাৰ জুখিব নোৱাৰি আৰু এটো হল টেম্পাৰেচাৰ তাৰ উষ্ণতাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় এই উত্তৰকেইটা মই লিখি দিছো দেখি লোৱা উত্তৰকেইটা মই দি দিছো তোমালোকে এই তিনিটা টুকি লোৱা ঠিক আছে মই ইংৰাজীটো দি দিছো তোমালোকক সো ইংৰাজী ক্ষেত্ৰত তোমালোকে এইকেইটা উত্তৰ তোমালোকে কৰি ল'বা অপচন সি অপচন এ তাৰ পিছত অপচন সি তাৰ পিছত এইকেইটা ফিল ইন দা ব্লেংকছৰ কি হ'ব ফাৰ্ষ্টটো এটো হ'ব টেম্পাৰেচাৰ বি টো হ'ব ক্লিনিক্যাল সি টো হ'ব সেলসিয়াস তোমালোকক দিছে ক অংকৰ সৈতে খ অংক মিলাব দিছে উষ্ণতাৰ এস আই একক মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা এটো পাই গলা তোমালোকে 30 ডিগ্ৰী সেলসিয়াস সৰ্বনিম্নটো পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ পৰীক্ষৰ এটো তোমালোকে পাই গলা উতলা পানীৰ উষ্ণতা এই গুটেই গিটা তোমালোকক দিছো কৰা পিছত ইয়াত যেটো দিয়া আছে উষ্ণতাৰ এসআই একক কেলভিন হয় এটো তোমালোকে পাইছা পাঠত তাৰপিছত মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা 37 ডিগ্ৰী সেলসিয়াস বা 98.6 ডিগ্ৰী ফাৰেনহাইট তাৰপিছত পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ পৰীক্ষৰ এটো -10 ডিগ্ৰী পৰা সেলসিয়াসৰ পৰা থাকে 110 ডিগ্ৰী সেলসিয়াসলৈ ঠিক তেনেকৈ তোমালোকে ইংৰাজীও এইকেইটা উত্তৰকেইটা মিলাই ল'বা কেলভিন হ'ব নৰ্মেল টেম্পাৰেচাৰ অফ হিউমেন বডি এটো 37 ডিগ্ৰী সেলসিয়াস টু অৰ 98.6 ডিগ্ৰী ফাৰেনহাইট 2 নহয় এটো অৰ হয়
ৰেঞ্জ অফ লেবৰেটৰী এইটো হ'ব অপশ্যন বি তাৰপিছত টেম্পাৰেচাৰ অফ বইলিং ৱাটাৰ এইটো হ'ব 100 ডিগ্ৰী চেলচিয়াছ পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য উল্লেখ কৰা এইটো মই কৰি দিছোঁ তাৰপিছত আমি কিয় পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰোঁ তলত দিয়া থাৰ্মোমিটাৰ নিম্নোক্ত চিত্ৰত পাৰাৰ দাগ চিহ্নিত কৰা এইকেইটা উত্তৰ কৰি দিছোঁ চোৱা তোমালোকে 6 নম্বৰ প্ৰশ্নটো দিয়া আছিল যি উত্তৰটো এনেকৈ লিখিবা পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰ মাজত সাদৃশ্য আৰু বৈসাদৃশ্য লিখিব দিছে মিল থকা আৰু মিল নাই কি কাৰণ মিল নাই মই দেখি দিছোঁ ইয়াতে চোৱা সাদৃশ্যত এনেকৈ লিখিবা সাদৃশ্যত তোমালোকে লিখিবা কি লিখিবা চোৱা দুয়োটাকে উষ্ণতা মাপিবলৈ ব্যৱহাৰ কৰা হয় দুয়োটাকে কাঁচৰ নলীৰ আৰু ভিতৰত প্ৰদৰ্শক মাৰ্কুৰী থাকে ঠিক আছে এইটো দেখিবা দুয়োটাতে ডিগ্ৰী চেলচিয়াছ স্কেল দিয়া থাকে তাৰপিছত তোমালোকে বৈসাদৃশ্য পাৰ্থক্য বা বৈসাদৃশ্য পাৰ্থক্য বুলি লিখি দিছোঁ তোমালোকে বৈসাদৃশ্য বুলি লিখি ল'বা ক্লিনিকেল থাৰ্মোমিটাৰ যন্ত্ৰৰ পৰিসৰ 35 ডিগ্ৰীৰ পৰা 42 ডিগ্ৰীলৈ চেলচিয়াছলৈ কিন্তু পৰীক্ষাগাৰৰ তাপমাত্ৰা -10 ডিগ্ৰী চেলচিয়াছৰ পৰা 110 ডিগ্ৰী চেলচিয়াছলৈ ক্লিনিকেল থাৰ্মোমিটাৰ যন্ত্ৰত কিং থাকে য'ত পাৰা ৰখা হয় পৰীক্ষাগাৰ থাৰ্মোমিটাৰ যন্ত্ৰত কিং নাথাকে তাৰপিছত তোমালোকে লিখিবা ক্লিনিকেল থাৰ্মোমিটাৰ সৰু বেটাৰী থাকে সেই টেম্পাৰেচাৰ সংখ্যা চাব পাৰোঁ অৰ্থাৎ আমাৰ যিটো ক্লিনিকেল থাৰ্মোমিটাৰ এনেকুৱা ধৰণৰ আছিল ন ইয়াতে কি থাকে বেটাৰী থাকে যাৰ জৰিয়তে ডিজিটেলি আমি টেম্পাৰেচাৰটো চাব পাৰোঁ ইয়াৰ সংখ্যাৰ ৰূপত চাব পাৰোঁ কিন্তু পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰত বেটাৰী নাথাকে বৰঞ্চ ইয়াত এলকহল আৰু তৰল স্তম্ভ হিচাপে ব্যৱহাৰ কৰা হয় ই ৰঙা ৰঙৰ সেই ইয়াক সহজে ধৰিব পাৰি অৰ্থাৎ এইটো থাৰ্মোমিটাৰ ৰঙা ৰঙৰ কি থাকে এলকহল অলপ থাকে পাৰা থাকে তাত কি ৰঙা ৰং সৃষ্টি কৰে থাকি সংখ্যাটো যিমান সংখ্যাৰ স্কেলত সংখ্যাটো থাকিব তালৈকে টেম্পাৰেচাৰটো গুচি যাব সো নেক্সট প্ৰশ্নটো দিছে আমি কিয় পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰো সুধিছে ঠিক আছে কিয় শৰীৰৰ উষ্ণতা জুখিব নোৱাৰো এইটো দিয়া আছে ইয়াত আমি পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰো কাৰণ ইয়াত পাৰা ধৰি ৰখাৰ বাবে কিং নাথাকে ঠিক আছে তাৰপিছত যন্ত্ৰটো শৰীৰৰ পৰা আঁতৰালে পাৰা নামি যায় আৰু সঠিক উষ্ণতা দেখা নাযায় লগতে কি লিখিবা পৰিসৰ বেছি তাৰপিছত পৰীক্ষাগাৰ থাৰ্মোমিটাৰ উষ্ণতা পৰিসৰ দিয়া আছে ইয়াত ধুনীয়াকৈ মানুহ -10 ডিগ্ৰী চেলচিয়াছৰ পৰা 110 ডিগ্ৰী চেলচিয়াছলৈ হয় যি মানুহৰ শৰীৰৰ বাবে স্বাভাৱিক উষ্ণতা 30 ডিগ্ৰী চেলচিয়াছৰ তুলনাত বহুত ডাঙৰ সেয়ে শৰীৰৰ সৰু পৰিৱৰ্তন সূক্ষ্মভাৱে ধৰা নাপায় ভাঁজ নাথাকে তাৰপিছত ডাঙৰ আৰু ভাঙিবলগীয়া সম্ভাৱনা থাকে কি থাকে সম্ভাৱনা থাকে এতিয়া তোমালোকক কুৱেশ্যন নম্বৰ 8 কি দিছে তলত দিয়া উষ্ণতাৰ পাঠ অনুসৰি থাৰ্মোমিটাৰৰ নিম্নোক্ত চিত্ৰত পাৰাৰ দাগ চিহ্নিত কৰা ইয়াত তোমালোকক চেলচিয়াছটো দিয়া আছে 17 ডিগ্ৰী চেলচিয়াছ 14 ডিগ্ৰী চেলচিয়াছ 7.5 ডিগ্ৰী চেলচিয়াছ সো এই পাৰাৰ তলত চাই তোমালোকে কি কৰিব লাগিব এইটো লৈ যাব লাগিব ঠিক আছে 10 পৰা 20 দিয়া আছে নহয় 20 দিয়া আছে ইয়াৰ ভিতৰত কিবা 14টা তুমি নিৰ্ণয় কৰিব লাগিব সো ইয়াত 5ত এডালত 2কে সংখ্যা দিয়া আছে গতিকে ইয়ালৈকে কি হ'ব এই ৰঙাডাল উঠি যাব 17 ডিগ্ৰীটো চোৱা এইটো 17 ডিগ্ৰীটো প্ৰায় ইমানলৈকে উঠি যাব তাৰপিছত 7.5 এইটো বহুত উঠি যায় ইয়াতে থাকিব তোমালোকে এনেকুৱা হিচাপত ড্ৰয়িং কৰি শিক্ষকক দেখুৱাবা মাত্ৰ ইয়াত তোমালোকে সংখ্যাবিলাক লিখি দিব লাগিব 7.5 যি তোমালোকৰ ডিগ্ৰী চেলচিয়াছ আছিলে এনেকৈ তোমালোকে ইয়াতে 17.5 বুলি লিখি দিবা ইয়াতে এনেকৈ তোমালোকে লিখি শিক্ষকক দেখুৱাবা সো থ্যাংক ইউ ভেৰি মাছ আৰু বিজ্ঞানৰ ভিডিঅ' দি আছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা বহুত ধন্যবাদ